এই যে আপুনি জুইকুৰা জ্বলি থকা দেখিছে, এয়া হৈছে মানুহৰ জীৱনৰ অন্তিম সময়ৰ শেষ ঠিকনা। মানুহ হৈ জন্ম ল'লে এদিন নহয় এদিন এই চিতাখনত উঠিবই লাগিব। এদিন নহয় এদিন মাটিৰ সৈতে ছাই হৈ মিলি যাবই লাগিব। যেনেদৰে জন্ম পাওঁতে একো লৈ অহা নাছিলোঁ, ঠিক তেনেদৰে মৃত্যু হোৱাৰ পিছতো একো লৈ যাব নোৱাৰোঁ। লগত মাথো লৈ যাম স্মৃতিবোৰ, ভালপোৱাবোৰ, আত্মীয় স্বজনৰ মৰমবোৰ আৰু সপোনবোৰ, যি সপোন কেতিয়াও পূৰাব নোৱাৰিলোঁ। এই যে ধন সম্পত্তি একো লৈ যাব নোৱাৰে আপুনি, যেনেকৈ আহিছে তেনেকৈ যাব লাগিব। মাটিৰ সৈতে ছাই হৈ এদিন মিলি যাব লাগিব। থকা দিনকেইটাতে যদি আপুনি লোভবোৰ সামৰি ভাল ভাল কাম কৰে, তেন্তে আপোনাক সকলোৱে মনত ৰাখিব। মানুহ এজন নোহোৱা হোৱা কেইবছৰমান পিছত ঘৰৰ মানুহেই পাহৰি যায়, আৰু বেলেগে কিয় নাপাহৰিব। গতিকে যিমান পাৰে থকা দিনকেইটাতে আপুনি ভাল ভাল কাম কৰি যাওক। সকলোৰে লগত মিলা প্ৰীতিৰে থাকক। ইমানো বেছিকৈ কেতিয়াও খাব নাযাব, ডিঙিত কাঁইট লাগিব। আৰু ইমানো বেছিকৈ লোভ নকৰিব, কাৰণ লোভেই পাপ, পাপেই মৃত্যু। যি পাইছে যি আছে সকলোৱে মিলা প্ৰীতিৰে খাওক, পেট ভৰিব। বেছিকৈ খাব গ'লে ডিঙিত লাগিব। আমাৰ মানৱ সমাজকনো কি ক'ম, মানুহ এজন নোহোৱা হোৱাৰ পিছতহে মানুহবোৰে কয় ল'ৰাজন বা ছোৱালীজনী ভাল আছিল। মানুহজন জীয়াই থাকোঁতেই যদি সেই কথাটো ক'লেহেঁতেন, তেন্তে মানুহজনে অকণমান জীয়াই থাকিবলৈ সাহস পালেহেঁতেন, অকণমান শান্তি পালেহেঁতেন। কেতিয়াবা পাৰিলে মাজে মাজে শ্মশানলৈ গৈ থাকিব। তেতিয়া আপুনি গম পাব মানুহৰ জীৱনত যে একোৱেই নাই। যেনেকৈ আহিছোঁ তেনেকৈ যাব লাগিব। ধন্যবাদ।